সিংহ আৰু নিগনি। এদিনাখন এটা সিংহই জংঘলত শুই আছিল। সেই সময়ত এটা নিগনিয়ে সিংহটোৰ শৰীৰত জঁপিয়াবলৈ ধৰিলে নিজৰ মনোৰঞ্জনৰ কাৰণে, যাৰ বাবে খঙত সিংহটোৱে টোপনি ভাঙি নিগনিটোক গ'ল থাপ আৰু মাৰি তাৰ খং খাবলৈ উঠিল। ল'লে। যেতিয়া সিংহটোৱে নিগনিটোক খাবলৈ ল'লে, তেতিয়া নিগনিটোৱে সিংহটোক কাকূতি মিনতি কৰি ক'লে, হে বনৰ ৰজা, মই সৰু এটা নিগনি, মোক খালে আপোনাৰ পেট নভৰিব। আপুনি মোক এৰি দিয়ক। মই আপোনাক কথা দিছোঁ, ভৱিষ্যতে যদি আপোনাক কিবা সহায় কৰিব লগা হ'লে মই কৰিম। নিগনিটোৰ কথা শুনি সিংহটোৱে হাঁহি মাৰি নিগনিটোক এৰি দিলে। কেইমাহমানৰ পাছত এদিন কেইটামান চিকাৰীয়ে বনত চিকাৰ কৰিব আহিছিল আৰু সিহঁতে জাল পাতি সিংহক বন্দী কৰি ল'লে। চিকাৰীকেইজনে সিংহটোক গছ এটাত ওলমাই বান্ধি থ'লে। সিংহটোৱে নিজকে মুকলি কৰিবলৈ বহুত চেষ্টা কৰি বিফল হৈ সিংহটোৱে গোজৰণি দিব ধৰিলে। সিংহটোৰ চিঞৰ বহুত দূৰলৈকে বিয়পি পৰিল। নিগনিটোৱেও চিঞৰ শুনা পালে। চিঞৰ শুনাৰ লগে লগে নিগনিটোৱে বুজি পাৰিলে যে সিংহটো কিবা বিপদত পৰিছে। নিগনিটোৱে যেতিয়া সিংহটোৰ ওচৰত আহিলে, সি তৎক্ষণাৎ নিজৰ আগৰ দাঁত দুটাৰে জালটো পুতিব ধৰিলে, যাৰ বাবে সিংহটো কিছু সময়ৰ পিছত মুকলি হৈ গ'ল আৰু সিংহটোৱে নিগনিটোক ধন্যবাদ দিলে। পাছত দুয়োটা মিলিজুলি বনৰ মাজত গুচি গ'ল। এই কাহিনীটোৰ পৰা আমি